ফাইনালি ছবিখিনি অঁকা হৈ গ'ল। ইমান ধুনীয়াকৈ আৰ্ট কৰিছে। হাই ফ্ৰেণ্ডছ, কি খবৰ? সকলো ভালে আছেনে? নতুন বছৰ কেনেকুৱা চলিছে? এই নতুন বছৰতে অসমৰ বিদ্যালয়বিলাকত আৰম্ভ হ'ব গুণোৎসৱ, আৰু সেইকাৰণে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে হেড ছাৰসকলে খুব ধুনীয়াকৈ নিজৰ নিজৰ বিদ্যালয়খন সজাবলৈ চেষ্টা কৰিছে, যাতে আনতকৈ কিছু ধুনীয়া হয় নিজৰ নিজৰ বিদ্যালয়খন গোটেই চাফ চিকুণ কৰিছে, আৰু ৱালবিলাকত খুব ধুনীয়া ধুনীয়া ৱাল পেইণ্টিং কৰিবলৈ চেষ্টা কৰিছে। আৰু মই বিভিন্নখন বিদ্যালয়ত ৱাল পেইণ্টিঙৰ কাম কৰি আছোঁ। আজি আহি উপস্থিত হৈছোঁ এইখন বিদ্যালয়ত। এইখন খুব ধুনীয়া এখন বিদ্যালয়, আৰু এই বিদ্যালয়খনতো মই ৱাল পেইণ্টিং আঁকিম। কি আঁকিব লাগিব মোক হেড ছাৰে বুজাই দিছে, আৰু মই তেনেকৈ পেলাই আঁকিবলৈ চেষ্টা কৰিম। কি আঁকিম, কি কৰিম, সকলোবিলাক আপোনালোকক দেখুৱাই আছোঁ। গতিকে চাই থাকিব মোৰ দ্বিতীয়টো ইউটিউব চেনেল জ্যোতি গগন লাইভ। শেষলৈকে চাই থাকক, স্কিপ নকৰিব। খুব চুটিকৈ মই ভিডিঅ'টো বনাইছোঁ, গতিকে চাই থাকক শেষলৈকে। জ্যোতি গগন লাইভ। এইটো হ'ল ৰুম, আৰু এই ৰুমটোতে মই পেইণ্টিংখিনি কৰিম। এইখন ৱালত এটা পেইণ্টিং হ'ব, তাৰপিছত এইখন ৱালত এটা পেইণ্টিং হ'ব, তাৰপিছত এই ডাঙৰ ৱালখনত পেইণ্টিং হ'ব, তাৰ পাছত এইখন ৱালতো এটা ছবি হ'ব। মুঠতে গোটেই ক্লাছৰুমটোতে ছবি কৰি দিব লাগিব। এতিয়া মই ছবিখিনি আঁকিম, কেনেকৈ আঁকিছোঁ সেয়া আপোনালোকক দেখুৱাই যাম। আহক ছবিখিনি অঁকা ষ্টাৰ্ট কৰোঁ। ষ্টাৰ্ট। কাম চলি আছে। কামৰ মাজতে মই এই বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰীক আপোনালোকৰ লগত চিনাকি কৰি দিম, যিগৰাকী শিক্ষয়িত্ৰীয়ে মোক এই কামখিনি কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰিছিলে। কোন হয় সেইগৰাকী শিক্ষয়িত্ৰী? আহক প্ৰথমতে অফিচ ৰুমলৈ যাওঁ। এইগৰাকী বাইদেউ, এই বাইদেউগৰাকীয়ে মোক এই কামখিনি কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰিছিলে। কিবা এটা কোৱা। কি ক'ম, ইমান মাতিব লগা হৈছে, বহুত মাতি কোনোমতে আহি পাইছে, আৰু ইমান ধুনীয়া আৰ্ট কৰিছা, আৰু বহুতখিনি আৰ্ট কৰিব লগা আছে, আৰু গোটেইখিনি বুজা তোমাকেই দিম। বহুত ধুনীয়া আৰ্ট কৰিছা। থেংক ইউ দেই। এইখিনিতে জনাওঁ যে এই বাইদেউগৰাকী আচলতে কোন। তাৰ আগতে জনাওঁ যে আপোনালোকেতো তেতুন তামুলী ভাওনা চাইছে, আৰু সেই তেতুন তামুলী ভাওনাত লকৈ এটি জনপ্ৰিয় চৰিত্ৰ আছিলে। আপোনালোকে হয়তো চিনি পায়, সকলোৱে চিনি পায়, দিব্যজ্যোতি শইকীয়া, লোকখ্যাত দিব্যজ্যোতি শইকীয়া। সেই দিব্যজ্যোতি শইকীয়া ককাইদেউৰ এয়া হ'ল আছলি মানে ধৰ্মপত্নী। এনেই চিৰিয়েল চিনেমাত বাৰু দিব্যদাৰ ঘৈণীয়েকবিলাক বেলেগ বেলেগ হয়, কিন্তু এইগৰাকী আচল ঘৈণী, অফিচিয়েল ঘৈণী। আৰু এইখিনিতে মই এটা কথা জানিব বিচাৰিম হা। দিব্যদাই বিভিন্নজন অভিনেতা অভিনেত্ৰীক এষ্টাব্লিছ কৰিছে। ময়ো ধৰি লওক দিব্যদাৰ তাত বহুত কাম কৰিছোঁ। তেতুন তামুলী ভাওনা, লকৈ ভাওনাত মই কৰিছোঁ, লকৈ সংবাদত কৰিছোঁ, কৰিছোঁ দিব্যদাৰ পৰিচালনাত। আৰু দিব্যদাই তেতুন তামুলীৰ সেই চিৰিজ গোটেইকেইটা তেখেতেই বনাইছিলে। গতিকে তেখেতে বিভিন্নজন অভিনেতা অভিনেত্ৰীক সংস্থাপন দিছে, মানে এষ্টাব্লিছ কৰিছে। তাৰ ক্ষেত্ৰত ময়ো কম বেছি পৰিমাণে হৈছোঁ, বা মই এতিয়া নিজাববীয়াকৈ কিবা কিবি শ্বৰ্ট ফিল্ম বনাই আছোঁ। দিব্যদা তাত এচিছো কৰিছিলোঁ, তেনেকৈ পেলাই শিকিছোঁ। এতিয়া ধন্যবাদ জনাইছোঁ দিব্যদাক। আৰু তোমাক মই এইটো প্ৰশ্নহে সুধিব বিচাৰিছোঁ যে দিব্যদাই ইমানখিনি মানুহক এষ্টাব্লিছ কৰাইছে, তোমাক কোনো এখন চিৰিয়েল চিনেমা বা VCDত এদিনো নেদেখিলোঁ। ইয়াৰ কাৰণটো কি? তুমি অভিনয় বেয়া পোৱা নে তোমাৰ দিব্যদাই নলয়? নাই, মই অভিনয় বেয়া নাপাওঁ। অভিনয় কৰাৰ কোনো মোৰ হেৰি নাই, ইণ্টাৰেষ্টো নাই, কিন্তু মই চাই ভাল পাওঁ। বছ সিমানেই, সেইকাৰণে মোক জোৰ নকৰে। আৰু কেতিয়াবা মানে ক'ৰবাত সোমাব লগা হৈ যায়, আৰু অকণমান চুকে কোণে চাগে আপোনালোকে দেখিছে। তাৰ মানে পাছিং শ্বটটো নহয়, মানে দৰকাৰ হৈ গ'ল, কোনো নাই, আহাচোন আহা বুলি অকণমান কৰা হয় আৰু। কিন্তু আচলতে হেৰি, মই কেমেৰাৰ সন্মুখত নহয়, মই কেমেৰাৰ পিছতহে থাকোঁ। মই মানে এডিটিং কৰা হোৱাৰ পাছত প্ৰিভিউটো চব মই চাব লগা হয়, যে কিমান হৈছে, কি বেয়া হৈছে, চব মানে লাষ্ট মানে ফাইনেলৰ আগত প্ৰিভিউটো ময়ে চাওঁ। আৰু এই চেগতে কৈ থওঁ, আৰু এখন নতুন চিৰিজ আহি আছে আপোনাৰ
তেতুন তামুলীৰ ভিকু ভাওনা ভিকু ভাওনা। ইয়াৰ শ্বুটিং চলি আছে আৰু হয়তো বিহুৰ পিছতে ৰিলিজ হ'ব আপোনালোকে চাব আৰু ভাল লাগিলে নিশ্চয় কমেণ্ট কৰিব কাৰণ এইটো লোককৈ এণ্টাৰটেইনমেণ্টতে আহিব মানে ইউটিউব চেনেলত আহিব ৱেব ছিৰিজ সেইখনত কৰিছা নেকি নাই কৰা নাই মই এনেকুৱা হৈছে মই শ্বুটিঙলৈ যাবলৈকে সময় পোৱা নাই আচ্ছা যদি মানে মইতো শ্বৰ্ট ফিল্মবিলাক বনাই থাকোঁ বাৰু তাত যদি তোমাক মানে কেতিয়াবা বিচাৰো তুমি না এইখিনিখন মই নাই ঘৈণী হিচাপে দিবলৈ গালি চালি পাৰি পাইছানে একচুৱেলি গালি বস্তুটো মোৰ লাইফতে নাই মানে কি মই তেনেকৈ শুনিও ডাঙৰ হোৱা নাই বা মই কৈও পোৱা নাই এনেকুৱা গালি দিয়া চিষ্টেমটো আমাৰ মাজত নাই কিন্তু হয় অভিমানটো থাকিবই আৰু সেইটো থাকে অভিমান হ'লে প্ৰেমবিলাক বাঢ়ি যায় সেইটো হয় বাৰু ভাল লাগিলে এইখিনি কথাই জানিব বিচাৰিছিলোঁ বেয়া পাব নালাগে আৰু ইমান ডাঙৰ এটা এৰিয়া দেখিছোঁ স্কুলখনৰ LP স্কুল মই বহুততে আঁকিছোঁ কিন্তু এৰিয়াটো বহুত ডাঙৰ এইখন LP স্কুলৰ যথেষ্ট বিশাল এৰিয়া আৰু এইটো মানে ৰাইজৰ মানে বহুত অৱদান আছে চাগে এয়া মানে বহুত আগতে এইখিনি যথেষ্ট মাটি আছে আমাৰ আমি ইয়াত আৰু আৰম্ভ কৰি আছোঁ গুণোৎসৱ বুলিয়ে নহয় আমি ইয়াত খেতি কৰিম ল'ৰা ছোৱালী হতুৱাই খেতি কৰাইছোঁ আমিও কৰিছোঁ আমিও লাগিছোঁ আৰু ওচৰৰ মানুহো লাগিছে দেই আৰু এতিয়া বাউণ্ডাৰী ৱাল হোৱাৰ পৰা আমি ইয়াত চাৰিওকাষে আমি গছ লগাম সেইটো আমাৰ প্লেন আছে আৰু এতিয়া মানে কি হ'ল এই ছিজনটো নহয় কাৰণে আমি ৰখি আছোঁ আমি হয়তো এপ্ৰিল মানৰ পৰা ইয়াত ধাৰাসাৰ মানে আমি গছ পুলি লগাম আৰু ইয়াত এখন মানে যাদৱ পায়েকে যেনেকৈ কৰিছে আমিও মানে সৰু সুৰাকৈ অৰণ্য এখন বনাম আৰু কিমান আছে ষ্টুডেণ্ট আমাৰ ষ্টুডেণ্ট এতিয়া তোমাৰ 380 ওপৰত হয়তো আৰু ওলাব কাৰণ কিছুমান অহা নাই ধন্যবাদ জনাইছোঁ মোৰো ভাল লাগিছে এই স্কুলখনৰ লগত জড়িত হ'বলৈ পায় কম বেছি পৰিমাণে স্কুলখনৰ উন্নতি হওক তাৰে আশা কৰিলোঁ দেখুৱাই আছোঁ বাকীখিনি কাম ক্লাইমেক্স পাওঁ গতিকে চাই থাকক এই ভিডিঅ'টো শেষলৈকে ফাইনেলি ছবিখিনি অঁকা হৈ গ'ল আৰু কি আঁকিছোঁ কি কৰিছোঁ সকলোখিনি আপোনালোকক এতিয়া দেখুৱাই দিম তাৰ আগতে জনাওঁ যে যিহেতু এই শ্ৰেণীটো ক্লাছ 1ৰ গতিকে শিশুসকলে কাৰ্টুন ছবি বেছি পচন্দ কৰে গতিকে কাৰ্টুন ষ্টাইলত ছবিখিনি আঁকিছোঁ আহক এতিয়া ছবিখিনি চাই লওঁ ফুড ছিষ্টেমত স্কেল পাত অঁকা হৈছে ইয়াত শিশুসকলে কিমান ওখ হৈছে তাক জানিবৰ কাৰণে স্কেল পাত অঁকা হৈছে আৰু কাষত এয়া কাৰ্টুন আঁকি দিয়া হৈছে যাতে তেওঁলোকৰ এট্ৰেকশ্যনটো বাঢ়ে স্কেল পাতৰ প্ৰতি তাৰপিছত অঁকা হৈছিলে এইটো ছবি এই ছবিটো এজোপা গছ সেই গছজোপা দুজন শিশুৱে মিলি পেলাই মাটি দি আছে বা গছপুলিটো ৰুই আছে তেনেকুৱা এটা ছাবজেক্ট আছিলে তাৰ ওপৰত বেছ কৰি পেলাই এই ছবিটো কাৰ্টুন কৰি পেলাই অঁকা হৈছে তাৰপিছত ছাবজেক্টটো আছিলে ৰামধেনুৰ 7টা ৰং ইয়াত আঁকি দিয়া হৈছে আৰু সেই ৰামধেনুৰ লগত এডজাষ্ট কৰি পেলাই শিশুসকলে যাতে এটা বেলুনত গোটেই ৰামধেনুৰ 7টা ৰং দেখুৱাব পাৰি তেনেকৈ পেলাই এই ছবিটো অঁকা হৈছে তাৰপিছত এইখন ছবি আঁকিছিলোঁ এইখন ছবি আপোনালোকে চাওঁতে চাগে গম পাইছে ইয়াত এজন শাৰীৰিকভাৱে অক্ষম শিশুৱে ইয়াত এখন হুইল চেয়াৰত বহি আছে আৰু এটি শিশুৱে তাক ঠেলি আছে স্কুল পঢ়ি আহি থকা এটা দৃশ্য ইয়াত অঁকা হৈছে মানে ইয়াৰ মিনিংটো এইটোহে যাতে শাৰীৰিকভাৱে অক্ষম শিশুসকলেও যাতে কোনো কাৰণত হেঙাৰ হ'ব নোৱাৰে আৰু তেওঁলোককো মিলা প্ৰীতিৰে যাতে স্কুললৈ লৈ আহিব পাৰি শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ ওপৰত এই ছবিখন অঁকা হ'ল তাৰপিছত এখন ছবি আঁকিছিলোঁ এইখন ছবি আপোনালোকে চাওঁতে গম পাইছেনে চাওকচোন এটা কাউৰী অঁকা হৈছে ইয়াৰ মই ছাবজেক্টটো কৈ দিছোঁ বুধিয়ক কাউৰী যিটো আমাৰ সাধু আছিলে সেই সাধুটোৰ ওপৰত বেছ কৰি পেলাই এই ছবিখন অঁকা হৈছিলে ছাবজেক্টটো সেইটোৱে আছিলে তাৰপিছত আঁকিবলৈ চেষ্টা কৰা হ'ল এইখন হ'ল ছাবজেক্টটো আছিলে বেপাৰীৰ পৰা শিশুৱে কিবা কিনি থকা মই আঁকিবলৈ চেষ্টা কৰিলোঁ আইচক্ৰীম যিহেতু শিশুসকলে আইচক্ৰীম খাই ভাল পায় গতিকে মই আইচক্ৰীম বেপাৰী এটা আঁকিছোঁ আৰু তাত শিশুৱে ইয়াৰ পইচা দি আছে আৰু আইচক্ৰীম লৈছে তেনেকুৱা এখন ছবি আঁকি পেলাই এই ৰুমটো কমপ্লিট কৰি দিলোঁ চাৰিওফালে ছবিবিলাক আঁকি দিলোঁ কমপ্লিট হৈ গ'ল সম্পূৰ্ণ 4 দিনৰ মূৰত এই ছবিখিনি আঁকি শেষ কৰিলোঁ বন্ধুসকল আৰ্টখিনি কেনেকুৱা পালে কমেণ্ট এটা কৰি পেলাই জনাবচোন আৰু যিসকলে এই চেনেলটো নতুনকৈ চাইছে সেইসকলক অনুৰোধ জনাইছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেলটো বজাই ৰাখিব যাতে মই ভিডিঅ' দিলে আপোনালোকে পোনে পোনে চাবলৈ পায় আহি আছোঁ আন এটা নতুন ভিডিঅ'লৈ গতিকে চাই থাকিব মোৰ দ্বিতীয় ইউটিউব চেনেল জ্যোতি গগনছ লাইভ আজিলৈ বাই